মাননীয় অতিথিসকল আৰু মোৰ ফ্ৰেণ্ডছ আৰু ফেমিলি সেইটো কেতিয়াও ভবা নাছিল আমি ইমান দূৰ আহিব পাৰিম বুলি বাট ইট ৱাজ আ बेनि उनाव आइजोआ गुबुन मोनसे दखानाव गुबुन मुवा बेसाद बायनो हाबो ধন্যবাদ স্যার উপহাৰৰ টুকুৰাৰে ধন্যবাদ স্যার এতিয়া বন্তি এগছ জ্বলাই আজিৰ এই শুভ আমাৰ লগত জড়িত হৈ ওমেন ৰাইজৰ ওপৰত কাম কৰি আছে বনমালিকা বায়ে তো এআইটিৰ লগত বহুত দিনৰ পৰা জড়িত হৈ কাম কৰি আছে বাইদেৱে তো তাকো আমি এখন আনন্দেৰে এআইটিৰ লগত আমি যোৱা 4 বছৰে কাম কৰিছো একেলগে আৰু অকল অসমত বুলি নহয় উত্তৰ পূৰ্বাঞ্চলতে এনেকুৱা এটা সংস্থা যোনে মহিলা আৰু ডিসেবিলিটি থকা মহিলাৰ লগত কাম কৰে আমি বহুত সংস্থা দেখিছো যোনে ভাল কাম কৰি আছে আৰু তাৰে মাজতে এআইটি এটা যাৰ আমি নাম সদায় সকলোৰে আগত লবলৈ নাপাহৰো কাৰণ ভাউটিনা ৰিমঝিম সমাইনা অঞ্জলি হতে যিখিনি কাম কৰি আছে সেইখিনি আজিৰ সমাজত মহিলা মানুহক সমাজে যি ধৰণে চাই যিটো স্থানত ৰাখে সেই গোটেই চ্যালেঞ্জেস খিনি সন্মুখীন হৈ ইমান এটা ষ্ট্ৰেংথ লৈ কাম কৰি অহা এইখিনিৰ কাৰণে বহুত সাহস লাগে আৰু হেতু এআইটিয়ে কৰি আহিছে আমি এআইটিক বেষ্ট উইশেছ আগবঢ়াইছো আৰু আমি যেনেকৈ আমাৰ যিখিনি ক্ষমতা থাকে আমি এআইটিক লগ দি যাম একেলগে কাম কৰি যাম আৰু আশা কৰিছো যে আপোনালোক সকলোৱে কোকৰাঝাৰ হওক আৰু অসমৰ বাকী আৰু উত্তৰ পূৰ্বাঞ্চলৰ সকলো মানুহে এআইটিৰ লগত কাম কৰক মিলি আৰু তেওঁলোকে যেটো এটা কজৰ কাৰণে কাম কৰি আছে সেইখিনি যাতে তেওঁলোকে সফল হয় আৰু যিমান মানুহ ইয়াৰ পৰা লাভৱান হ'ব পাৰে তেওঁলোকৰ সাৰ্ভিসৰ পৰা সেইখিনি যাতে হয় তাৰ হেতুৱে কামনা কৰিছো আৰু মই ৰিষ্টু ব্ৰাঞ্চেছ ফাউণ্ডেশ্যন বুলি এটা সংস্থাৰ লগত কাম কৰো আমাৰ ফালৰ পৰা শুভ কামনা থাকিলে আৰু একেলগে কাম কৰি যাম বুলি আশা কৰিছো